নমস্কাৰ, আপুনি চাই আছে আপোনাৰ প্ৰিয় চেনেল ৱৰ্ল্ড ইনচাইট। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। অসমৰ পৰা এই মুহূৰ্তত এক অতি চিন্তাজনক খবৰ আহিছে। ৰাজ্যখনত ধাৰাবাহিক বৰষুণ আৰু বানপানীৰ ফলত পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। বিভিন্ন জিলাত বহু লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দলসমূহে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিবেদন অনুসৰি বানপানী আৰু বান সম্পৰ্কীয় ঘটনাত মৃতকৰ সংখ্যা 101 জনলৈ বৃদ্ধি পাইছে। আনহাতে প্ৰায় 1,40,000 লোক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ গোলাঘাট আৰু শিৱসাগৰ জিলাৰ বানৰ প্ৰভাৱ অধিক হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। অসমৰ বাৰিষাৰ সময়ত বানপানী নতুন সমস্যা নহয়, কিন্তু এইবাৰো কেইবাটাও অঞ্চলত পৰিস্থিতি যথেষ্ট প্ৰত্যাহ্বানজনক হৈ আছে। বানপানীৰ ফলত সাধাৰণ লোকৰ দৈনন্দিন জীৱন যথেষ্ট ব্যাহত হৈছে। বহু পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলগীয়া হৈছে। একে সময়তে কিছুমান অঞ্চলত পথ আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ ওপৰতো বানৰ প্ৰভাৱ পৰিছে। প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দলসমূহে ধাৰাবাহিকভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। যিবোৰ স্থানত বানৰ ফলত মাথাউৰি বা অন্যান্য গুৰুত্বপূৰ্ণ গাঁথনি ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰ মেৰামত কৰাৰ কামো চলি আছে। ইয়াৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ খাদ্য, খোৱা পানী আৰু অন্যান্য প্ৰয়োজনীয় সাহায্য সামগ্ৰী পঠিওৱাৰ ব্যৱস্থা অব্যাহত আছে। প্ৰায় 1,40,000 লোক ক্ষতিগ্ৰস্ত হোৱা খবৰৰ মাজতে আটাইতকৈ ডাঙৰ চিন্তা হৈছে বানৰ ফলত ঘৰ আৰু দৈনন্দিন জীৱন ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক লৈ। এনে সময়তে কেৱল সাহায্য সামগ্ৰী নহয়, নিৰাপদ আশ্ৰয়, বিশুদ্ধ খোৱা পানী আৰু চিকিৎসা সেৱাও অতি প্ৰয়োজনীয়। বানপানীৰ সময়ত প্ৰশাসনৰ লগতে স্থানীয় লোক আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে। বানাক্ৰান্ত অঞ্চলত থকা লোকসকলক প্ৰশাসনৰ দ্বাৰা জাৰি কৰা সুৰক্ষা নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। প্ৰয়োজন হ'লে কোনো ধৰণৰ পলম নকৰাকৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ মাজতে অসমৰ ধেমাজি জিলাৰ পৰা আন এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। প্ৰতিবেদন অনুসৰি মিংমাং-বাদাতি অঞ্চলত ভূমি বেদখলৰ অভিযোগ কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। এই ঘটনাত অসমৰ কমেও 11 জন লোক আহত হোৱা বুলি জানিব। আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। সীমান্ত আৰু ভূমি সম্পৰ্কীয় বিবাদ অতি স্পৰ্শকাতৰ বিষয়। এনে পৰিস্থিতিত কোনো ধৰণৰ উৰাবাতৰি বা উত্তেজনামূলক তথ্যই পৰিস্থিতিক অধিক জটিল কৰি তুলিব পাৰে। সেয়েহে সকলোকে আহ্বান জনোৱা হৈছে যে কেৱল প্ৰশাসন আৰু বিশ্বাসযোগ্য সংবাদ মাধ্যমৰ পৰা পোৱা তথ্যৰ ওপৰতহে বিশ্বাস ৰাখক। অসমৰ সৈতে জড়িত আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটী ছায়েন্স চিটি উন্নীত কৰাৰ বাবে 100 কোটি টকা দিয়াৰ চৰকাৰী প্ৰতিশ্ৰুতিৰ খবৰ। ছায়েন্স চিটিৰ দৰে প্ৰকল্পই ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনে কেন্দ্ৰই কেৱল কিতাপৰ জ্ঞানৰ মাজতে শিক্ষা সীমাবদ্ধ নাৰাখি বাস্তৱ অভিজ্ঞতাৰ সৈতে বিজ্ঞানক সংযোগ কৰি সুযোগ সৃষ্টি কৰিব পাৰে। কিন্তু এই সকলোবোৰ খবৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মানুহৰ জীৱন। বানপানীয়ে ধৰ্ম, জাতি বা সম্প্ৰদায় চাই নাহে। এই কঠিন সময়ত সকলোৱে ইজনে সিজনক সহায় কৰা আৰু প্ৰশাসনৰ সাহায্য অভিযানত সহযোগিতা কৰাটো অতি প্ৰয়োজনীয়। আপোনাৰ ওচৰে-পাঁজৰে যদি কোনো বানাক্ৰান্ত পৰিয়াল, বৃদ্ধ ব্যক্তি, শিশু অথবা নিৰাপদ স্থানলৈ যাবলৈ অসুবিধা হোৱা কোনো লোক থাকে, তেন্তে স্থানীয় প্ৰশাসন অথবা দুৰ্যোগ ব্যৱস্থাপনা দলক খবৰ দিয়ক। গতিকে সামগ্ৰিকভাৱে ক'বলৈ গ'লে অসমৰ বান পৰিস্থিতিয়ে প্ৰশাসনৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে। 101 জন লোকৰ মৃত্যু আৰু প্ৰায় 1,40,000 লোক ক্ষতিগ্ৰস্ত হোৱাৰ খবৰে পৰিস্থিতিক গুৰুত্বপূৰ্ণ স্পষ্ট কৰি তুলিছে। ইয়াৰ লগতে ধেমাজিত সীমান্ত বিবাদক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ উদ্বেগ বৃদ্ধি কৰিছে। আমাৰ আহ্বান, উৰাবাতৰিৰ পৰা আঁতৰি থাকক, সুৰক্ষিত থাকক আৰু প্ৰয়োজনীয় লোকসকলক সহায় কৰক। এনে ধৰণৰ গুৰুত্বপূৰ্ণ আৰু মানৱতামূলক খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো অধিক লোকৰ মাজলৈ শ্বেয়াৰ কৰক। মই আপোনাৰ ছফিয়াৰ, আপুনি চাই আছে ৱৰ্ল্ড ইনচাইট। নমস্কাৰ, সুৰক্ষিত থাকক।